নমস্কাৰ, আজি 13 ছেপ্টেম্বৰ শুক্ৰবাৰ আৰু সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ মাজৰ প্ৰথমটো খবৰ এই মুহূৰ্তত আপোনালোকৰ বাবে। কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড এইবাৰ আশিক বৰ্মনৰ। ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। 14 বছৰীয়া কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে এইবাৰ আশিক বৰ্মন নামৰ এজন লম্পটে। আশিক বৰ্মনৰ বিৰুদ্ধে কিশোৰীগৰাকীক অপহৰণ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। একেগৰাকী কিশোৰীক দুবাৰকৈ অপহৰণ কৰিলে আশিক বৰ্মনে। গোলকগঞ্জত চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ গোলকগঞ্জৰ পৰা চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। 22 আগষ্টত আশিক বৰ্মনে কিশোৰীগৰাকীক অপহৰণ কৰাৰ অভিযোগ। 22 জুলাইতো কিশোৰীগৰাকীক অপহৰণ কৰিছিল আশিক বৰ্মনে। আৰু পৰিয়াল আৰু ৰাইজৰ হেঁচাত নাবালিকাগৰাকীক ঘূৰাই পঠিয়াইছিল ঘৰলৈ। যুৱকজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে পুনৰ অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। শীঘ্ৰে দোষীক গ্ৰেপ্তাৰ নকৰিলে আন্দোলনৰ ভাবুকি দিছে আক্ৰাছুৱে। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিটোলৈ। সন্দেহজনক নাগৰিকক ৰেহাই দিয়া নহ'ব, বাংলাদেশত দিয়া শ্লোগান দিছিল সোণাপুৰৰ উচ্ছেদিতই। সোণাপুৰৰ উচ্ছেদিত লোকক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সন্দেহজনক নাগৰিকক উচ্ছেদ চলোৱা হ'বই, এইবুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বাংলাদেশত দিয়া শ্লোগান সোণাপুৰতো দিছিল বেদখলকাৰীয়ে। লাঠি দা লৈ তেওঁলোকে ৰখাই দিছিল ৰেলগাড়ী, এইবুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ ইতিহাসত নোহোৱা ঘটনাৰ পৰিকল্পনা কৰিছিল তেওঁলোকে। অসমৰ ইতিহাসত নোহোৱা ঘটনাৰ পৰিকল্পনা কৰিবলৈ ওলাইছিল এইসকল বেদখলকাৰীয়ে। ট্ৰাইবেল বেণ্ড এণ্ড ব্লকত সোমাইছে সন্দেহজনক নাগৰিক। যিসকল লোক আহিছে তেওঁলোক ভূমিহীন নহয়, এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁলোকৰ ভোটাৰ তালিকাতো নাম আছে, তেওঁলোক ভূমিহীন নহয়, তেওঁলোকৰ ভোটাৰ তালিকাতো নাম আছে। লাহে লাহে তেওঁলোক ডিমৰীয়া সোমাই আহিবলৈ আৰম্ভ কৰিছিল। ডিমৰীয়াত তেওঁলোকে 4-5 হাজাৰ ভোটৰ সৃষ্টি কৰিছিল, এই ভয়ংকৰ মন্তব্য কৰিছে। 2-3 বছৰৰ ভিতৰত তেওঁলোকৰ ভোটৰ সংখ্যা হয় 20-25 হাজাৰ। তেওঁলোকে লাহে লাহে ৰাজনৈতিকভাৱেও সিদ্ধান্ত ল'বলৈ আৰম্ভ কৰিছে। সেই ৰাজনীতি কৰা মানুহে তেওঁলোকক উচ্ছেদ কৰিব নিদিয়ে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। একাংশ দালালে তেওঁলোকক মাতি আনি ইয়াত স্থান দিয়ে। শীঘ্ৰেই এই দালালক গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিটোলৈ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে কেজৰিৱালৰ জামিন। সবিশেষ তথ্য জনাবলৈ বিচাৰিছোঁ যে দিল্লীৰ সুৰা নীতি কেলেংকাৰীত জামিন লাভ কৰিলে অৰবিন্দ কেজৰিৱালে। উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে অৰবিন্দ কেজৰিৱালৰ। জনাইছোঁ যে মুকলি আকাশৰ তললৈ এইবাৰ অৰবিন্দ কেজৰিৱাল প্ৰায় 156 দিনৰ অন্তত জামিন লাভ কৰিলে কেজৰিৱালে। 156 দিনৰ অন্তত জামিন লাভ কৰিলে। 21 মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক। কেজৰিৱালক গ্ৰেপ্তাৰ কৰাটো ভুল নাছিল বুলিও স্বীকাৰ কৰিছে ন্যায়ালয়ে। 10 লাখ টকাৰ জামিন বণ্ডটো ভৰিব লাগিব কেজৰিৱালে। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিটোলৈ। 1 অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আপুনি যদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাম বুলি ভাবিছে তেন্তে আপোনাৰ বাবে এইটো ভাল খবৰ আহিছে যে আনুষ্ঠানিকভাৱে ইতিমধ্যে জনাইছে কাজিৰঙা কৰ্তৃপক্ষই যে 1 অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিটোলৈ। বেংকত কাম আছে যদি খৰধৰ কৰক। একেৰাহে 6 দিনলৈ বন্ধ থাকিব বেংক। আপোনাৰ যদি বেংকত কাম আছে তেনেহ'লে খৰধৰ কৰক, নহ'লে আপুনি বেংকৰ কাম কৰিব নোৱাৰিব। বেংকত কৰিবলগীয়া কাম আছে যদি আপুনি খৰধৰ কৰক। দেশত আৰম্ভ হৈ গ'ল উৎসৱৰ বতৰ। গতিকে দেশত আৰম্ভ হৈ গৈছে উৎসৱৰ বতৰ আৰু 6 দিনলৈ বন্ধ থাকিব বেংক। ক'ত বন্ধ থাকিব
আপুনি কি আপোনাৰ যদি কাম আছে তেন্তে হ'লে শীঘ্ৰে কৰক। 13 ছেপ্টেম্বৰত ৰামদেৱ জয়ন্তী আৰু তেজা দশমীৰ বাবে বেংক বন্ধ। উৎসৱৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত বন্ধ থাকিব বেংক। আগবাঢ়িম পৰৱৰ্তী বাতৰিটোৰ মাজলৈ। ট্ৰেডিং প্ৰবঞ্চক মাইনাও ব্ৰহ্মৰ 2 সহযোগীক আটক বঙাইগাঁও আৰক্ষীৰ। বঙাইগাঁও চহৰত আত্মগোপন কৰি থকা অৱস্থাত আটক কৰিলে আৰক্ষীয়ে। মুছলপুৰৰ সুমিত বৰ্মন আৰু মঙলদৈৰ জ্যোতিষ্মান শৰ্মা ইতিমধ্যেই আৰক্ষীৰ জালত পৰিছে। যে ট্ৰেডিং প্ৰবঞ্চক মাইনাও ব্ৰহ্মৰ 2 সহযোগী আছিল তেওঁলোক, আৰু ইতিমধ্যে আটক কৰিছে বঙাইগাঁও আৰক্ষীয়ে। বঙাইগাঁও চহৰত আত্মগোপন কৰি থকা অৱস্থাত আটক কৰিলে আৰক্ষীয়ে। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিটোলৈ। সুবৰ্ণ সুযোগ ৰেলৱেত ওলাইছে 12,000 পদ। 14 ছেপ্টেম্বৰৰ পৰা কৰিব পাৰিব আপুনিও আবেদন। চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে অত্যন্ত ভাল খবৰ আহিছে। আপুনি যদি চাকৰি বিচাৰি আছে তেনেহ'লে আপোনাৰ বাবে এই খবৰটো। ৰেল বিভাগত খালী হৈছে 12,000 পদ। আপুনিও এই পদৰ বাবে আবেদন কৰিব পাৰিব, আৰু আবেদনৰ বাবে সাজু কৰক আপোনাৰ নথি পত্ৰ। ৰেল বিভাগে জাৰি কৰিছে বিজ্ঞাপন। ইতিমধ্যে ৰেল বিভাগে জাৰি কৰিছে বিজ্ঞাপন। 14 অক্টোবৰৰ পৰা কৰিব পাৰিব আপুনিও আবেদন। আপুনি যদি চাকৰি বিচাৰি আছে তেন্তে হ'লে আপোনাৰ বাবে এইটো খবৰ খুবেই প্ৰয়োজনীয়। আবেদনৰ শেষ সময়সীমা হ'ব 13 অক্টোবৰ। 18 পৰা 34 বছৰ বয়সৰ ভিতৰৰ প্ৰাৰ্থীয়ে কৰিব লাগিব আবেদন, কৰিব পাৰিব আবেদন। আৰু টিকট ছুপাৰভাইজাৰ, ষ্টেচন মাষ্টাৰ, জুনিয়ৰ একাউণ্টেণ্ট, এছিষ্টেণ্ট টাইপিষ্ট, ছিনিয়ৰ ক্লাৰ্ক, টাইপিষ্ট, জুনিয়ৰ ক্লাৰ্কৰ বাবে খালী হৈছে ইতিমধ্যে ৰেলৱে বিভাগত পদ। SC ST বিশেষভাৱে সক্ষম তৃতীয় লিংগৰ ব্যক্তিৰ বাবে আবেদনৰ মাচুল ৰেহাই দিয়া হৈছে 250 টকা, আৰু সকলোৱে আবেদনৰ মাচুল 500 টকা ভৰিব লাগিব। আৰু ৰেল বিভাগৰ অফিচিয়েল ছাইটত গৈ আপুনি জানিব পাৰিব অধিক তথ্য। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিটোলৈ। নামাজ আজানৰ সময়ত পূজা নচলিব। এইবাৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। হিন্দু সমাজক নিৰ্দেশ দিছে চৰকাৰে। নামাজ আজানৰ সময়ত দুৰ্গা পূজাৰ কাম কাজ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে। দুৰ্গা পূজাৰ সংগীত বন্দনা বন্ধ কৰিব লাগিব। নামাজ আজানৰ সময়ত সংগীত বন্দনা কৰিব নোৱাৰিব। নামাজ আজানৰ 5 মিনিট আগতেই বন্ধ কৰিব লাগিব দুৰ্গাৰ বন্দনা। দুৰ্গা পূজাৰ সংগীত বন্দনা বন্ধ কৰিব লাগিব নামাজ আজানৰ সময়ত। নামাজ আজানৰ 5 মিনিট আগতেই আপুনি বন্ধ কৰিব লাগিব দুৰ্গাৰ বন্দনা। এই ডাঙৰ ঘোষণা হৈছে বাংলাদেশৰ হিন্দু সম্প্ৰদায়ৰ ধৰ্মীয় অনুষ্ঠান দুৰ্গা পূজাক লৈ বাংলাদেশ চৰকাৰৰ নিৰ্দেশ আহিছে। যে বাংলাদেশত ইউনুছ চৰকাৰে হিন্দু সমাজলৈ দিলে এই বিশেষ নিৰ্দেশনা। গৃহ পৰিক্ৰমাৰ উপদেষ্টা MD জাহাংগীৰ আলম চৌধুৰীয়ে কৰে এই ঘোষণা।